হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে আশা কৰিছোঁ সকলোৱে ভাল। মোৰ বাৰু ভালেই আছোঁ। আৰু আপোনালোকৰ বতৰটো কেনেকুৱা জনাবচোন। আপোনালোকৰ ফালে আমাৰ ফালে দেখিছেনে একদম ধুনীয়া কৰিছে, মানে বৰষুণ দিছে। কেইদিন হ'লে ইমান ৰ'দ আছিলে, মানে ৰ'দৰ তাপত মানে ক'তো থাকিবলৈ শান্তি নোপোৱা নিচিনা হৈছিলে। এতিয়া এইখিনি বৰষুণ দিছে, ইমান মন চনবিলাক ভাল লাগি আহিছে। তাকে আৰু এতিয়া দুপৰীয়া বোলো সাজৰ বাবে কিনো বনাম তাকে ভাবি আছিলোঁ। সেনেকুৱাতে আকৌ মানুহজনে ফোন কৰিলে যে মই মাংস লৈ যাওঁ বুলি। তাকে ভাবিলোঁ মাংসনো কিহৰ লগত বনাম। তাৰপিছত মনলৈ আহিলে যে কচুৰ লগত খাই খুব ভাল লাগে। আপোনালোকে কচুৰ লগত খাইছে নাই খোৱা জনাবচোন। কচু ঠুৰিৰ লগত। তাকে আৰু কচু ঠুৰি এতিয়াতো লগালগতো এতিয়া গাঁৱতো নহয়, লগালগ মানে বিচাৰি পাবলৈ। তাকে তথাপিতো ইয়াতে বিচাৰি আহিছোঁ আৰু ইয়াত কিজানি পাওঁ নেকি বুলি দেখিলোঁ যে ইয়াত আছে কচু ঠুৰিৰ লগতে। আকৌ জাবৰখিনি পেলাবলৈ লৈ আহিছোঁ দেই, সেই ইটো চাইডে জাবৰখিনি পেলাম বুলি, লগতে কচু ঠুৰি অলপমান বিচাৰি লৈ যাম। তাকে কচু ঠুৰি বিচাৰিবলৈ বুলি আহিছোঁ আৰু আপোনালোকক ৰেচিপিটো দিম, আপোনালোকে চাব দেই ভিডিঅ'টো। আৰু ইয়াত দেখিছেনে কচু ঠুৰিও মানে কচু বিচাৰি আনিলোঁ, পালোঁ, কিন্তু আপোনালোকক ৰেচিপি দিম বুলি ভাবি থাকোঁতে দেখিছে নহ'লে বনালোঁ, পাহৰি থাকিলোঁ। আকৌ লগালগ মনত পৰিছে, মই ৰেচিপি দিম বুলি ভাবিছিলোঁ নহয় বোলো। তাকে লগালগ এতিয়া ভিডিঅ' কৰিছোঁ আপোনালোকক। কিখিনি মানে দেখুওৱা নহ'লে দেই, অলপ মানে কি আৰু মই অলপ মিঠাতেল দি লৈছিলোঁ প্ৰথমতে ফাৰ্ষ্টতে। পিঁয়াজ এটা কাটি ভালদৰে দি ল'লোঁ, অকণমান পাঁচফোৰণ, লগতে দুটা শুকান জলকীয়া দি এতিয়া আৰু ধুনীয়াকৈ মাংসখিনি মই ভালদৰে ধুই মেলি লৈছোঁ কিন্তু দেই, ধুই মেলি লৈ পিনি ধুনীয়াকৈ ভাজি আছোঁ এয়া। আৰু আপোনালোকে কচু ঠুৰিৰ সৈতে মানে চাগে যোনে যোনে গাহৰি খায়, গাহৰিৰ লগততো বহুত টেষ্ট লাগেই, এইটো চবেইতো জানেই। যোনসকলে বনাই নাই খোৱা গাহৰিৰ লগতো বনাই খাই চাব পাৰে দেই, বহুত টেষ্টি লাগে। অকল গাহৰি নোখোৱাবৰ কাৰণে মানে মই আৰু মাংসৰ লগত বনাই খাইছোঁ, মুৰ্গীৰ লগত। লোকেল মুৰ্গী নহয় দেই, ব্ৰইলাৰ হয়, ব্ৰইলাৰ মাংসৰ লগত। আমাৰ ইয়াত কিন্তু কচুখিনি যিহেতু লগালগ মানে কাটি পিনে লগালগ হেৰি কৰি থৈ কাৰণে খজুৱাব বুলি ভয়তে মানে অকণমান বইল কৰি ল'লোঁ দেই, বইল কৰি পানীখিনি পেলাই দিলোঁ। আৰু বাকী এইফালে আকৌ ছোৱালীৰ কাৰণেও মানে বনাই আছোঁ। তাইক মানে কচুৱে আকৌ বোলো হেৰি কৰিব পাৰে, জলকীয়া চলকীয়া যিহেতু দি দিম নহ'লে পুৰিব যায়, সেইটো কাৰণে তাইৰ কাৰণে এক্সট্ৰাকৈ বইল কৰি পিনি তাইলৈ মাংস বনাই দিছোঁ মই। এতিয়া আৰু মাংসখিনি ভালদৰে অলপ টাইম মানে অকণমান ৰঙচুৱাকৈ ভাজি ল'ম ফাৰ্ষ্টতে, যিমানখিনি পাৰে আপোনালোকে ভাজি ল'ব। মই ঢাকনখন দি দিয়া নাই, নহ'লে মাংসটোৰ পৰা মানে পানী ওলাব পাৰে যে, সেইটো কাৰণে নাই দিয়া। ঢাকন দি পিনি নাই ভজা, এনেকৈ মিডিয়াম ফ্লেমতে ধুনীয়াকৈ ভাজি আছোঁ সেইদৰে। খোৱা গৰম আজি সেইখিনি ধুনীয়াকৈ বনাই আছোঁ। কচুৰ লগত আপোনালোকে খাইছে নাই খোৱা জনাবচোন, বহুত টেষ্টি লাগে। নাই খোৱা যদি বনাই খাবচোন, বহুত ভাল লাগে খাবলৈ। ধুনীয়াকৈ আৰু এতিয়া বনাই আছোঁ। বনাই লৈছোঁ দেখিছেনে। ইয়াত দি দিছোঁ সৰহকৈ জালুকৰ গুটি, ধনিয়া, পাঁচফোৰণ অকণমান দিছোঁ, কম পৰিমাণ দেখিছেনে। এইফালে আৰু জিৰা। বেলেগকৈ মানে গৰম কৰি থকা নাই, এনেদৰে ইয়াত মাংসখিনি বনাইছোঁ যে ওপৰতে কৈ দিছোঁ। এনেকৈ ধুনীয়াকৈ গৰম হৈ যাব। এইটো মই মানে টেকনিকটো লগৰ এজনীয়ে মোক দেখালে। আকৌ ভাগকৈ আপুনি গৰম কৰি পিনি মানে হেৰি কৰিবলৈ দৰকাৰ নাই। জালুক অকণমান বেছিকৈ দি দিছোঁ, কাৰণ নহ'লে কচুখিনি সজোৱাব পাৰে যে। আৰু এতিয়া এইখিনি সময়তে নিমখ আৰু হালধি দি দিছোঁ দেই। আৰু বাকী মানে এতিয়া বিলাহীখিনি দি দিছোঁ, লগতে অলপমান আদা ৰচুন আগত অলপ দিলোঁ বাৰু। এতিয়া অকণমান এইখিনি মানে অলপ টাইমৰ কাৰণে আৰু গলিবৰ কাৰণে দি দিম, তাৰপিছত কচুখিনি দি দিম। এতিয়া মছলাখিনি দিছোঁ, লগতে সেই জলকীয়াকেইটা অকণমান পিচি দিছোঁ, নকৰিলে বহুত। আৰু এইফালে এতিয়া সেইখিনি সময়তে কচুখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি ভালদৰে গলি অহাৰ পাছত আৰু ধুনীয়াকৈ মছলা চছলাখিনিৰ লগত ভালকৈ মিক্স কৰাৰ পাছত ইয়াত আমি দি দিছোঁ এইখিনি কচুখিনি দিছেনে, বইল কৰি ৰখা কচুখিনি দি দিছোঁ। কচুখিনি দি ভালদৰে আপোনালোকে লৰাই ল'ব দেই। লৰাই মেলি মই এতিয়া ঢাকন দি পিনি সিজাম ধুনীয়াকৈ যে, তেতিয়াকৈ ধুনীয়াকৈ সিজি যাব। আৰু আলু দি দিওঁ, ফ্ৰাই কৰি ৰখা। কচুখিনি মাংসৰ লগত ভালদৰে লৰাই মেলি ভাজি লোৱাৰ পাছত মই ফ্ৰাই কৰি ৰখা আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পাছত আৰু কি ধুনীয়াকৈ আপোনালোকে আন্দাজ অনুসৰি এইফালে পানী দি দিব, আৰু ধুনীয়াকৈ ঢাকনখন দি অলপ টাইম উতলাই ল'ব। আপোনালোকে পানীটো নিজৰ আন্দাজ অনুসৰি দিব দেই, যেনেকুৱা খাই ভাল পায়। আৰু অলপ গ্ৰেভি নিচিনা হৈ থাকিলে খাই বেছি ভাল লাগে, একদম জুলীয়াকৈ নেপেলাব দেই, একদম বেয়া লাগিব নহ'লে এনেকৈ খাবলৈ। আৰু ইয়াত পাৰিলে জালুক অকণমানি বেছিকৈ দিব, আৰু জলকীয়া দি দিব, আৰু লগতে আপোনালোকে লাষ্টৰ সময়ত অকণমান খাই চাব। আৰু যদি খাই থকা মানে কচুৱে ডাকি যোৱা নিচিনা লাগে, তেনেহ'লে অকণমান নেমু চেপি দিব, অলপমান নেমু চেপি দিব, আৰু বাকী ৰেডি হৈ যাব আপোনালোকৰ কচুৰ সৈতে